নমস্কাৰ বন্ধুসকল, মুকেশ আম্বানীৰ ঘৰৰ কথা আমি কোনে নাজানো। যিটো ঘৰ মুকেশ আম্বানীয়ে বনোৱাৰ পিছত তেওঁকে থাকিবলৈ অনুমতি দিয়া হোৱা নাছিল। হয়, আপোনালোকে শুনি আচৰিত হ'ব যে মুকেশ আম্বানী যিটো ঘৰত থাকে সেই ঘৰটোত তেওঁৰ যিটো পণ্ডিতে সেই ঘৰটোৰ পূজা কৰিছিল আৰু পণ্ডিতটোৱে কৈছিল যে মুকেশ আম্বানীয়ে সেই ঘৰটোত থাকিলে তেওঁৰ কাৰণে অমংগল হ'ব। কথাটো শুনি হয়তো আপোনালোকে আচৰিত হৈছে যে নিজে ইমান টকাৰে ঘৰ এটা বনোৱাৰ পিছত পণ্ডিতজনে কিয় তেনেকৈ ক'লে, কিন্তু পিছত গৈ ইয়াৰ বিপৰীতটোৱে হ'ল। সেই ঘৰটোৱে মুকেশ আম্বানীৰ কাৰণে এটা সৌভাগ্যৰ পথ মুকলি কৰি দিলে। হয় বন্ধুসকল, আজি আমি কথা পাতিম মুকেশ আম্বানীৰ সেই ঘৰটোৰ বিষয়ে, আৰু সেই ঘৰটোৰ বিষয়ে কথা পাতিম, লগতে আৰু কিছুমান এনেকুৱা কথা জানিম যে সেই ঘৰটোত কি কি আচৰিত ধৰণৰ বস্তু আছে বা কি কি সুবিধা থাকে। বন্ধুসকল, আপোনালোকে জানেনে মুকেশ আম্বানীয়ে সেই ঘৰটো কিমান টকাৰে নিৰ্মাণ কৰিছিল? মুকেশ আম্বানীয়ে সেই ঘৰটো 16,000 কোটি টকাৰে নিৰ্মাণ কৰিছিল, যিটো ঘৰ 2010 চনত সম্পূৰ্ণ হৈ ওলাইছিল আৰু যিটো ঘৰত 27 মহলীয়া অট্টালিকাৰে নিৰ্মিত। আৰু সেই ঘৰটোৰ ভিতৰত এনেকুৱা ধৰণৰ কিছুমান সুবিধা আছে যিটো হয়তো আপুনি শুনি সঁচাকৈ আচৰিত হ'ব। সেই ঘৰটোৰ ভিতৰত এটা বৰফৰ দেশৰ নিচিনা আইলেণ্ড বনোৱা হৈছে। লগতে সেই ঘৰটোৰ এটা 100টা চিট থকা এটা চিনেমা হলো আছে, যিটোত মুকেশ আম্বানীৰ লগতে তেওঁৰ পৰিয়ালে চিনেমা চাই উপভোগ কৰে। আৰু বন্ধুসকল, সেই ঘৰটোৰ ওপৰত 3খন এনেকুৱা হেলিপেড নিৰ্মাণ কৰা হৈছে, যিয়ে মুকেশ আম্বানীয়ে ওপৰত হেলিকপ্টাৰ ৰখাব পৰাকৈ 3খন সেইটো ব্যৱস্থা কৰিছে। লগতে সেই ঘৰটোত মাত্ৰ প্ৰাণী বুলিবলৈ তেওঁৰ পত্নী আৰু তেওঁ আৰু জীয়েক আৰু 2জন পুতেক, মুঠতে 5জন থাকে। কিন্তু আপোনালোকে শুনি আচৰিত হ'ব যে সেই ঘৰটোত সেইসকলক চাবৰ কাৰণে 100জন ৰখীয়াৰ ব্যৱস্থা কৰা হৈছে, যিয়ে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে সিহঁতৰ দায়িত্ব পালন কৰে। তো বন্ধুসকল, আজিলৈ ইমানে। আপোনালোকে জানিলে যে ভাৰতৰ সকলোতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ সেই ঘৰটোৰ বিষয়ে। তো বন্ধুসকল, আজিলৈ ইমানেই। যদি আপোনালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তলত থকা এই ৰঙা ছাবস্ক্ৰাইব বটনটোত ক্লিক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে ঘণ্টাটো টিপি থওক, যাতে এনেকুৱা ভিডিঅ' অহাৰ লগে লগে আপোনালোকে প্ৰথমেই চাব পাৰে। আজিলৈ ইমানে। জয় অসম, বন্দে মাতৰম।